বোলো ৰাজহে পাৰে পকাণ্ড কণী আমাৰ মন্ত্ৰী এমএলএবোৰৰ কেলা মুখৰহে ফুটনি ইলেকশ্যনৰ আগত খুজিলে কি হ'ব ভোটটো মোক দিবি বুলি ইলেকশ্যনত যি কি আমাৰ ৰাইজক লেঠু দেখাই দিয়ে যি বাল কৰি থাক বুলি 5 साल हमें और दे दीजिए आसाम को बाढ़ मुक्त बनाने का काम भारतीय जनता पार्टी करेगी এজন হৈছে না আমাৰ এজন দিল্লীৰ মহাপুৰুষ 5 বছৰ দিলে অসমক বান মুক্ত কৰাৰ প্ৰতিশ্ৰুতিৰে ইলেকশ্যন কেম্পেইন কৰিছিল বৰ্তমান 5 বছৰৰ ঠাইত 10 বছৰে পাৰ হ'ল কিন্তু অসমখন বান মুক্তৰ ঠাইত বান যুক্তহে হৈ ৰল সঁচাকৈ বতৰৰ মহিমা আৰু নাৰী মহিমা বুজাটো যিদৰে টান ঠিক সেইদৰে এই দুখন জিভা থকা পলিটিচিয়ানবোৰক বিশ্বাস কৰাটো বৰ টান বৰ্তমান সময়ত শিৱসাগৰ চৰাইদেউকে ধৰি যোৰহাটবাসী ৰাইজৰ ঘৰ উটি গৈছে মানুহ উটি গৈছে মানুহে গছৰ ওপৰত উঠি নিজৰ জীৱন বচাবলগীয়া হৈছে গৰু ছাগলী জীৱ জন্তুৰ কথাটো নকয় সেইবিলাকৰতো অৱস্থাই নোহোৱা হৈ গৈছে তথাপিও যেন সেই ইলেকশ্যনৰ সময়ত 5-6 বাৰকৈ অহা সেই দিল্লীৰ বৰঘৰীয়াবোৰৰ এই বিপদৰ সময়ত আহি এটা খবৰ ল'বলৈ যেন তেওঁলোকৰ আজি সময়ে নাই আচলতে তেওঁলোকৰ মতে অসম এজনী ক্ষিয়তি গায় যাৰ আগঠেংগিটা আছে অসমত আৰু পিছঠেংগিটা আছে দিল্লীত অসমৰ ৰাইজে দানা পানী খুৱায় আৰু দিল্লীৰ কেইটাই খিৰাই খায় আৰু অসমৰ মানুহবোৰতো তেওঁলোকৰ মতে চিংগামহে ইলেকশ্যনৰ আগত চুবাব আৰু ইলেকশ্যনত জিকি যোৱাৰ পাছত থু মাৰি পেলাই দিব আৰু অসমক যে বৰ্তমানো মাহিমাকৰ দৃষ্টিৰে চোৱাটো বন্ধ হোৱা নাই সেয়া লাগিলে নেশ্যনেল মিডিয়াৰ ফালৰ পৰাই হওক বা ভাৰত চৰকাৰৰ ফালৰ পৰাই নহওক কিয় সেইটো অসমৰ ৰাইজে ভালকৈ বুজিছে বৰ্তমান স্ট্যান্ডার্ড আপি গেলে নুনু সাইফুরে এইটো এটা মক্কেল শুনিছো এখেতৰ বোলে তেখেত নাই মানে তেখেত আছে কিন্তু তেখেতৰ কেলা কামহে নাই আৰু শুনিছো এখেতৰ বোলে বহুত সন্মান হাইলি ৰেছপেক্টফুল ফেমিলিৰ পৰা বিলং কৰে বোলে কিন্তু কেতিয়া ক'ত কোনটো সময়ত কি কৰিব লাগে সেইটোহে বপুৰাই শিকিবলৈ পাহৰিলে কেলা মানুহ মৰিছে পানীত পৰি সি আকৌ মৰিছে নুনু মুনু কমেণ্ট বিলাকৰ ওপৰত কেলা ভিডিঅ' কৰি এই কোনোবাতে নামাৰো কিয় এই নৰকিটোক কালা ঠেকেৰা মানে বহুত ঠেকেৰা বান্ধি কমেন্ট দিছে দিবই বিকজ সেই ঠেকেৰাবোৰৰ ঢেকেৰিবোৰৰ পিছতেই লাগি থাকে এতিয়া আপোনালোকেও ভাবিছে চাগে কেছটো হৈছে কি কৈ আছো বোলো অসমত হৈ আছে বানপানী ইয়াৰ ডান্সখন আকৌ কেলা খানদানী সেইকাৰণে কঁকালখন দাঙি সি দিলে 3 পাক মাৰি তাকে সহ্য কৰিব নোৱাৰি আমাৰ কৰিশ্মা ডেকা ওৰফে মুনুৱে দিলে আকৌ এটা কমেণ্ট মাৰি লিখিলে তেওঁ নুনু থকা ভণ্টি বুলি লাগি গ'ল খেলাখন তাতেই স্ট্যান্ডার্ড হাই ক্লাস সোসাইটিৰ মানুহে এটা নুনু চাই কেতি চাই কিন্তু তই সেইটো নুবুজিবি বিকজ তোৰ আছে গৰু নাবাও হাল খেন্তা থকাতকেতো নথকাই ভাল তই এটা কাম কৰিবি কাৰোবাক কেলা দান দি দিবি কামত আহিব সিরিয়াসলি মই ভাবা নাছিলো আবে ইয়াৰ তই ভাবিবলৈ কেনেকে পাৰিবি ভাবিবলৈ হলে যিকোনো এফালৰ হ'ব লাগিব না তই এইফালৰ না তই সেইফালৰ বাকীখিনি তোমালোক জনা বুজা মানুহ বুজি ল'বা মই ইয়াতকে যদি বেছি ক'বলৈ যাওঁ সি মোক কেলা কেছ দিম বুলি ভাবি কি দিব ডিপ্ৰেছন এনেকা খাজি গেছে পুৰা স্ট্যান্ডার্ড মানুহগিলা দেখা পাও ন মই ভাবো মা ইমান ধনী বহুত স্ট্যান্ডার্ড মেডিক কিন্তু হেতেও যি মানে নুনু সাইফুৰে আবে কৰণ জহৰৰ ভায়েকটো গাড়ী যিমানে দামী নহওক যিমানে ফেচিলিটি থকা নহওক যিমানে ষ্টেণ্ডাৰ্ড নহওক তাত তেল ভৰাবই লাগিব নহলে গাড়ী নচলে আৰু ঠিক সেইদৰে ছোৱালীও যিমান ধনী নহওক যিমান ষ্টেণ্ডাৰ্ড নহওক নুনু চাবই বিকজ নুনু থাকিলেহে পিছত মুনু হ'ব আজিক লাগি নুনু চুনু এইগিলা কৈ পেলাই মই ভিডিঅ' বনাব নাই মই বহুত ভাল মানুহ ঘৰত যাওঁ সেইকাৰণে ভাষাটো অকমান ভালকে ৰাখিব ট্ৰাই কৰো কৈছা ভালকে কৈছো গছত গৰু উঠা কথা নকবি দে সন্মান থকা মানুহে ভাল ঘৰত যোৱা মানুহে ভাষাটো ভালকে ৰাখিব বিচৰা মানুহে ছ'চিয়েল মিডিয়াত সকলো ৰাইজে দেখাকে কি জাঙিয়া পিনি ভিডিঅ' আপলোড কৰে গুড মৰ্নিং এভৰিৱান কেতিয়াবা যদি সি জাঙিয়া পিনি ভিডিঅ' আপলোড কৰিব কেতিয়াবা আকৌ সি হোটেলৰ কোঠালিত ল'ৰাৰ লগত পেন খোলা টাৱেল খোলা গে টাইপ বক্সদি কৰি ভিডিঅ' বনাব ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ আৰু এইখিনি কথাকে যদি মোৰ নিচিনাকে 10টাই দেখাই দিয়ে তাৰ হেনো সন্মানত লাগে তাৰ হেনো সন্মান যায় সি হেনো বহুত ভাল ঘৰৰ মানুহ তো মই এটা কথা বুজি নাপাওঁ এই গে টাইপ বক্সুদিবিলাক কৰি থাকোঁতে ৰুমত গৈ টাৱাল খুলি পেন খুলি ভিডিঅ' বনাওঁতে তেতিয়া তাৰ সন্মানটো ক'ত যায় 10টাই ক'লে যে তাৰ সন্মান হানি হয় কিন্তু সি কৰোঁতে সন্মান হানি নহয় আলাগি লেভেল কে বান্দা তা নাজানো আৰু আজিকালি মানুহ কিছুমানৰ কি হৈ থাকে ভগৱানে সিহঁতক বনালে কেলা দিবলৈ সিহঁতৰ ইচ্ছা আকৌ কেলা ল'বলৈ समझ रहे हो নাই মই বহুত ভাল মানুহ ঘৰত যাওঁ সেইকাৰণে ভাষাটো অকমান ভালকে ৰাখিব ট্ৰাই কৰো ভাল ঘৰততো কেলা তয়ে গৈ পাইছ আমি বোৰেতো কেলা ভাল ঘৰৰ চোতালখনো দেখি পোৱা নাই তই ইমান যে ভালকে থাক তই এই ভালকে থকা মুখাখন যে এই স্ক্ৰীনশ্বটটোৱে উদঙাই দিলে যে তই কেনে চৰিত্ৰৰ মানুহ এই বানপানীৰ সময়ত মানুহবোৰে যেতিয়া ইজনে সিজনক সহায় কৰি ভিডিঅ' আপলোড কৰি আছে তেনে সময়ত ই ডান্স কৰি থকা ভিডিঅ' এটাত মানুহ এজনে কমেণ্ট এটা কৰিলে যে বানপীড়িত ৰাইজৰ দুৰ্দশা দেখি ফূৰ্তিতে নাচিব ধৰিছ নেকি ফটুৱা আৰু তাৰে উত্তৰত সি কি লিখিছে শুনক আমাৰ ইয়াত হোৱা নাই আৰু এতিয়ালৈ মোৰ কোনো আপোন মানুহৰ প্ৰব্লেমো হোৱা নাই চব মানুহে সমাজ সেৱা কৰিবলৈ ৰেডি হৈ নাথাকে আপোনাৰ দুখ লাগিছে আপুনি হেল্প কৰক এতিয়া কেনে পালে ৰাইজ মেকআপ কৰিবলৈ মাতি নি চোতালৰ আগৰ পৰা ভৰিত ধৰি সেৱা কৰি
ধূপ ধূনা লগাই আদৰি নিয়ে নহয় কিন্তু এতিয়া আপোনালোকৰ বিপদত সি কৈছে কি আমাৰ ইয়াততো হোৱা নাই মোৰ আপোন মানুহৰতো হোৱা নাই তাৰ মানে আপাৰ আসামখন বা আমাৰ অসমখন আমাৰ আপোন নহয় নেকি বা ইয়াত থকা মানুহবোৰ আমাৰ আপোন নহয় নেকি কি বুজাব বিচাৰিছে ই মানে কেনে নিকৃষ্ট মানসিকতা হলে এনেকুৱা এটা কমেন্ট দিব পাৰে এনেকুৱা এটা কথা ক'ব পাৰে মানুহে আপোনালোকে এবাৰ ভাবি চাব বিপদৰ সময়ত মানুহে আপোন আৰু পৰ নাচায় বিপদত পৰাজনক সহায়ৰ হাতহে আগবঢ়ায় কিন্তু সেইখিনি কথা এইটো জানিবও লাগিব এটা কাম কৰিব আৰু মাতিব আৰু অলপ জোখতকে বেছি সন্মান দিব টকা দিব তাৰপিছত আপোনালোকৰ কিবা বিপদ হলে আপোনালোকে দিয়া সেই টকাখিনি লৈয়ে সি লেবেল দিব মোৰ আপোন মানুহৰটো হোৱা নাই বুলি এইখিনিতে এটা কথা কওঁ অসমীয়া দেখাৰ কথা আছে কুকুৰক ঘিউ খোৱালে কোনোদিন হজম নহয় বুলি ঠিক সেইদৰে ইহঁতবিলাককো ধূপ ধূনা লগাই চোতালৰ আগৰ পৰা আদৰি নি সন্মান দিয়াৰো কোনো প্ৰয়োজন নাই বিকজ এহেঁতি তাৰ কেলা যোগ্যই নহয় বান সাহায্য চব কৰিলেহে মানে আজিকালি হয় মইতো ভিডিঅ' বনোৱা প্লেনিঙতে নাছিলো ইভেন স্ক্ৰীনশ্বট এটাও ভাইৰেল হৈ আছে আজি আমাৰ গোটেই গুৱাহাটীৰ মেকআপ আৰ্টিষ্টৰ ফালৰ পৰা আমি পইচা তুলিছো ইয়াকে কয় ন কেলা জুলুঙাৰ মেকুৰীটো সৰি পৰা বুলি প্ৰথমতে কেলা সেই বানত ডুবি থকা মানুহখিনিক উল্টা পুল্টা ক'লে তাৰপিছত সি ট্ৰল খালে গালি খালে এতিয়া আকৌ সি নিজকে ধোৱা তুলসী পাত সজাবলে বান সাহায্য লৈ ওলাইছে ডনেশ্যন তুলিবলৈ গৈছে আৰে যদি কৰিছিলিয়ে সহায় তেনেহলে এই মহান ডাইলগ ফাঁকি কেলে মাৰিছিলি যে আমাৰ ইয়াততো হোৱা নাই মোৰ আপোন মানুহৰতো হোৱা নাই আৰু সহায় কৰিবলৈ সকলো মানুহ ৰেডি নাথাকে বুলি ট্ৰল খাই ভয় খালি ন মানুহে মেকআপ কৰিবলৈ নামাতিব বুলি মানিছো কিন্তু দেই তোমাৰ এই আদৰ্শত কেলা 10জনে মুতি দিব পাৰে এনেকুৱা আদৰ্শ তোমাৰ আচলতে লাজ পাব লাগে যেতিয়া সমগ্ৰ অসম বানত ডুবি থাকে হাজাৰ হাজাৰ পৰিয়াল দুখ কষ্টত দিন কটায় তেতিয়া কেইটামান সামান্য ভিউৰ বাবে এনেকে বানত ডুবি থকা মানুহবিলাকক উপলুঙা কৰি বা কমেডি ষ্টাইলত ভিডিঅ' বনাবলৈ লাজ পাব লাগে এনেকুৱা অমানৱীয় হোৱাতকৈ অলপ মানৱতা বোধ আনক বৰ্তমান সময়ত আমাৰ মানুহবোৰে যেনেকৈ মানুহৰ বাবে কামবোৰ কৰি আছে তো এনেকৈ কৰি যাওক তো আজিলৈ ইমানে জয় হিন্দ জয় অসম বাই বাই